হেল্ল' হয় ৰাজকুমাৰ দা হয়নে? কোনে কৈছে? মই এইটো হাজোৰ পৰা ক'লো। যোৱাকালি আপোনাৰ এছিষ্টেণ্টৰ লগত কথা পাতিছিলোঁ। আচ্ছা, পিছত এটা প্ৰগ্ৰেম আছিল। হাজোৰ পৰা বহুতে ফোন কৰিছে, কোৱাচোন কেনেকুৱা? প্ৰগ্ৰেম আছিল বিহু, মানে আমি বহাগী বিদায় পাতিম। ঠিক আছে, হ'ব দে। কিমান তাৰিখে পতা ক'বা আছে? নহয় আপোনাৰ ৰেটটো আমি সুধিবৰ কাৰণে ফোন কৰিলোঁ। কিমান তাৰিখত আছে? বহাগৰ লাষ্টৰ ডেটটো ফিক্স হোৱা নাই। হেল্ল' বৈনেক চোদা তই মানুহ মাখা মাৰলি চোদ মাৰানি। বৈনেক চোদা তই মানুহ মাখা মাৰলি আৰু তই কি বুঢ়া খেলত ৰেলুৰা গেজি দাউৰা চোদ মাৰানি। তই চোদ মাৰানি ৰেলুৰা গেজি কি পাল দৌৰা গাহৰি বুঢ়া খেলত দৌৰাকে দাউৰা আৰু তই মৰি যা পালৰ তই ৰেলৰ ওপৰত চুইচাইড কৰি নমৰাকে। তই এইগিলা গান বনাই মানে অসমৰ মানুহ মাখা মাৰলি চোদ মাৰানি। আৰু বৈনেক চোদা তই মাইক চাং তই এইগিলা গান সোপা বনাই মানে অসমৰ মানুহ আধা মৰি গেল তোৰ কাৰণে। এইবাৰ আমেৰিকাৰ মানুহ মাৰি আলছা তই। বৈনেক চোদা তোৰ গানৰ কাৰণে শুনি শুনি আমি পাগল হৈ গৈছো। তোৰ গান বাল হৈছে, বাল গান বনছা এইগিলা তই। আৰু কি ৰেলৰ আগেদি চাই পেলাই দাউৰ তই বুঢ়া মানুহ এটা সৰু আপি গিলাৰ লগত